নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি এখন বিশেষ চিঠি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছোঁ। এখন শিক্ষক নিযুক্তিৰ লগতে শিক্ষকৰ ট্ৰান্সফাৰৰ লগত বিশেষভাৱে জড়িত এখন চিঠি। এখন চিঠিখন লিখিছে এলিমেণ্টাৰী এডুকেশ্যনৰ ডাইৰেক্টৰ আপোনালোকে দেখিবলৈ পাইছে সুৰঞ্জনা সেনাপতিয়ে। তেখেতে লিখিছে দ্য ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰসকললৈ এই চিঠিখন লিখিছে। এই চিঠিখনৰ বিষয়বস্তুটো অলপ কৈ দিছোঁ। ইয়াতে টাইটেল, ইয়াতে চিঠিখনৰ ছাবজেক্ট দিছে ছাবমিশ্যন অফ মিডিয়াম মিছমেচ প্ৰপ'জেল। এই চিঠিখনৰ বিষয়বস্তুটো এনেধৰণৰ, আমাৰ অসমত এনেধৰণৰ বহুতো বিদ্যালয় আছে যিবিলাকত বহুতো এনেধৰণৰ শিক্ষক আছে যিসকলে এটা মিডিয়ামত শিক্ষা গ্ৰহণ কৰিছে কিন্তু আন এটা মিডিয়ামত নিযুক্তিপ্ৰাপ্ত হৈ আছে। বহুতো এনেকৈ অসমত স্কুল আছে। এতিয়া আপোনালোকে দেখিবলৈ পাইছে ইয়াতে লিখিছে উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চাইটেড এবভ ইট হেজ বিন নটিছ ডেট ডিউ টু ভেৰিয়াছ ৰিজনছ ছাম টিচাৰ্ছ আৰ ৱৰ্কিং এট ডিফাৰেণ্ট মিডিয়াম আদাৰ দেন L1 অফ দ্য টিচাৰ কনচাৰ্ণ। তাৰমানে L1 যিসকলৰ মাতৃভাষা বা যিটো ভাষাত শিক্ষা গ্ৰহণ কৰিছে তেওঁলোকৰ সেইটোৰ বাহিৰে বেলেগ এটা মিডিয়ামত তেওঁলোকে নিযুক্তিপ্ৰাপ্ত হৈ আছে। এনে ক্ষেত্ৰত শিক্ষা গ্ৰহণ প্ৰক্ৰিয়াটো বাধাপ্ৰাপ্ত হয়। ইয়াত লিখিছে যে দিছ ইছ্যু অফ দ্য মিডিয়াম মিছমেচ ক্ৰিয়েটছ এ হিউজ প্ৰব্লেম ইন দ্য টিচিং লাৰ্ণিং প্ৰচেছ ফৰ বথ টিচাৰ এণ্ড ষ্টুডেণ্টছ অফ দ্য স্কুল এণ্ড অলছ' ক্ৰিয়েট প্ৰব্লেম ফৰ এপ্লাইং মিউচুৱেল এণ্ড ডাইৰেক্ট ট্ৰেন্সফাৰ ফৰ দ্য পাৰ্ট অফ দ্য স্কুল টিচাৰ কনচাৰ্ণ। গতিকে এই কথাটোৱে ডাইৰেক্ট আৰু মিউচুৱেল ট্ৰেন্সফাৰত বাধাপ্ৰাপ্ত হয় আৰু লগতে শিক্ষক নিযুক্তিৰো এই ক্ষেত্ৰত বাধাপ্ৰাপ্ত হোৱাৰ সম্ভাৱনা আছে। গতিকে ইয়াৰ কাৰণে এতিয়া চৰকাৰে এই যিসকল শিক্ষক বেলেগ মিডিয়ামত তেওঁলোকে শিক্ষাদান কৰি আছে বা নিযুক্তিপ্ৰাপ্ত হৈ আছে সেই শিক্ষকসকলৰ এখন তালিকা প্ৰস্তুত কৰিবলৈ জৰুৰীভাৱে নিৰ্দেশ দিছে আৰু এটা প্ৰপ'জেল ল'বলৈ কৈছে আৰু লগতে ইমিডিয়েটলি ইয়াৰ এফেক্টিভ হোৱাকৈ এই শিক্ষকসকলৰ তালিকা প্ৰস্তুত কৰি তাত বেলেগ শিক্ষক মানে যি মিডিয়ামৰ শিক্ষক তেওঁ শিক্ষা গ্ৰহণ কৰিছে সেই মিডিয়ামৰ একে মিডিয়ামৰ L1 মিডিয়ামত তেওঁলোকে নিযুক্ত কৰিবলৈ চৰকাৰে তৎপৰতা দেখুৱাইছে।